বাপৰে ইমান বৰষুণ দি আছে বহুত বৰষুণ দি আছে everyone welcome back to my channel SS Sans Vlog আজি বহুত দিনৰ পিছত আমি ফুৰিবলৈ যাব ওলাইছো আজি আমি আমাৰ মোৰ মাহী খাহুৰ ঘৰত যাম আন্টিৰ ঘৰলে বিকিৰ আন্টি হয় নিজৰ মাহী Hi guys আমি যাম এতিয়া গৈ আছো এফালে কোৱা সান্স কৈ দিয়া হাই গাইজ কৈ দিয়া Hi guys. ও সাজি আজি বহুত ফুৰ্তি কৰি আছে ইমান হ্যাপি হৈছে তাই ফুৰিব যাব পাইছে কিমান দিনৰ মূৰত ওলাইছো না আমি বাপৰে বহুত দিনৰ মূৰত ওলালো সান্স বহুত হ্যাপি হয় কি কৰি আছা আবে কি কৰি আছা ইমান খুশি ও চোৱা না কেনেকৈ ফুৰ্তি কৰি আছে তাই বাহিৰৰ এইবোৰ দেখা পায় হাজবেণ্ডে কৈছে কিবা ল'বলে মানে তেওঁৰ নিজৰ আৰু কিবা কিবি তুমি গাড়ী চলাবা নেকি পাপা গুচি গ'ল তুমি তাতে গাড়ী চলাই আছা পিপ বজাইছা সব জানা বাই 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 গৈ আছো এয়া হাতীগাঁও চাৰিআলি পাইছো আৰু মই বিশ্বাস কৰা বহুত দিনৰ পিছত এনেকৈ দেখা পালো যে দেখা পাই মোৰ বহুত ভাল লাগি আছে আজি সানডে বুলিকে ভিৰ কম নে এনেকৈ নৰ্মেলি কমে থাকে হা সানডে বুলিকে ভিৰ কম ন গাইজ আমি এতিয়া গণেশগুৰি ব্ৰিজ পাইছো বৰষুণ দি আছে বাহিৰত আজি কিজানি অলপমান ভিজনটো অলপমান ক্লিয়াৰ নহ'বও পাৰে অলপ কিমানখিনি আহিছেতো গম নাপাওঁ এতিয়া কেমেৰাই কিমানখিনি কেপচাৰ কৰিছে আৰু চাওঁতে আহি পালোঁ বি বৰুৱা ব্ৰিজ এতিয়া বি বৰুৱা ব্ৰিজ হৈ গুৱাহাটী ক্লাবৰ ইপিনেদি যামগৈ এইখিনি হৈছে আমবাৰী চাৰ্কেল যোনটো এইখিনি জেগা মাহীহঁতে লতাশিল উজান বজাৰ লতাশিলত থাকে আমি আহি পালোঁ এইটোৱে হৈছে ঈশ্বৰ এপাৰ্টমেণ্ট এইটো ফাৰ্ষ্ট ফ্ল'ৰত মাহী থাকে ইয়াতে নটাৰী পাব্লিক হয় মাহী ঘৰলৈকে আহি পালোঁ দিয়া নামা মই গাড়ীখন ইয়াতে ছাইড কৰি ল'ম ক'ৰবাত তোমাৰ নামি পেলাই এই ফ্লেটৰ তলত যোৱা লগাই দিয়া গাড়ীখন ইয়াতে ক'ৰবাত পাৰ্ক কৰি লওঁ এইটো হৈছে মাহীহঁতৰ ফ্লেট ইয়াতে থাকে সোমাওঁতে এণ্ট্ৰেঞ্চত চাওক মানি প্লাণ্ট ইমান ধুনীয়াকৈ হৈছে মানি প্লাণ্ট লগাইছে বৰ ধুনীয়াকৈ লগাইছে মানি প্লাণ্ট লগালে শুনিছোঁ মানি প্লাণ্টত যাৰ ঘৰত থাকে মানি প্লাণ্ট পইচাৰ উন্নতি হয় বাদ বাকী আৰু গম নাপাওঁ ওপৰৱালাৰ হাতত আমি লিফ্টৰ কাৰণে এতিয়া ৱেইট কৰি আছোঁ লিফ্ট আহি পাই গৈছে জাষ্ট নাও এয়া আমি এতিয়া ওপৰলৈ যাওঁ আমি আন্ধাৰলৈ সোমাই গ'লোঁ একেবাৰে আন্ধাৰ
তাৰ উপৰি আহিলোঁ আমি এই আহি পেলাই পাই গ'লোঁ চামান্তি এইয়া কি ক'বা বৰষুণ চৰষুণ দিছে তাৰপিছত আহি পালোঁ এইয়া মাহী এইয়া চাওক আপোনালোকে এইয়া হৈছে মোৰ আণ্টি ৰখা কিবা কিয় ৰখালে ডান্স কৰা ডান্স আমি আগতীয়াকৈ লাঞ্চ কৰিলোঁ এতিয়া ৰুণা আৰু আণ্টিয়ে কৰি আছে লাঞ্চ 2 hours later আমি এতিয়া মাহীহঁতৰ ঘৰৰ পৰা বিদায় লৈছোঁ যাবলৈ ওলাইছোঁ আৰু আজি বহুত দিনৰ মূৰত আহিলোঁতো সেইটো কাৰণে আহি পাই পেলাই কথা বতৰা পাতোঁতেই গ'ল আৰু আজি আপোনালোকক সময় দিব ইমান এটা নোৱাৰিলোঁ বেয়া নাপাব আৰু এয়া মোৰ মাহী হৈছে নটাৰী পাব্লিক আপোনাৰ CGM-ত বহে তেখেতে এয়া ঘৰতে অফিচ এয়া মোৰ মাহী এয়া আমি যাবলৈ ওলাইছোঁ আৰু বাই 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 সন্তি যাওঁ বাই দিয়া বাই এতিয়া আৰু চিৰি দিয়ে নামি যাওঁ লিফ্টেদি নাযাওঁ টাটা দি দিয়া টাটা ওপৰ ফালে এইয়া ওপৰ ফালে বাবা তো ঘৰত যাব আছিলোঁ মাহীহঁতৰ ঘৰৰ পৰা এতিয়া আচানক চা প্ৰগ্ৰেম চেঞ্জ তাই যায় তাইৰ ভনীয়েকৰ ঘৰত বোলে তো শুনি লওক তাইৰ মুখৰ পৰাই ভণ্টি ঘৰলৈ যাওঁ তাই আহিছে আপোনালোকে আগৰ ব্লগটো যদি চোৱা নাই যে মোৰ অবিহনে মোৰ ভণ্টিৰ বাৰ্থডে যাৰ বাৰ্থডে হৈছিলে তাইৰ ঘৰলৈ যাম তাইৰ হাজবেণ্ড হাইকোৰ্টৰ এডভকেট হয় আৰু আহিছে এতিয়া হাইকোৰ্ট খুলিলে সিহঁতে নগাঁৱৰ পৰা আহিলে আৰু তাইৰ ঘৰ ইয়াতে কাহিলীপাৰা দক্ষিণ গাঁও তালৈ গৈ আছোঁ এতিয়া ভণ্টিক আজি লগ কৰি পেলাই যাওঁ এইটো ভিডিঅ' ইমান দীঘল নকৰোঁ ভণ্টি ঘৰলৈ যোৱা ভিডিঅ'টো নেক্সট ব্লগত দেখা পাব আৰু আজিলৈ আহিলোঁ বাই